অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আমি একেলগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহুৰ উপহাৰ হিচাপে 8,000 টকাকৈ প্ৰতিগৰাকী অৰুণোদয় পৰিয়াললৈ দিম। আজি সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি বাক্সা বিধানসভা সমষ্টি নৱগঠিত যিটো বাক্সা বিধানসভা সমষ্টি, এই বাক্সা বিধানসভা সমষ্টিত 35,324 গৰাকী আই মাতৃক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰিলোঁ। আৰু মোৰ বিশ্বাস আছে যে এই 10,000 টকা পোৱাৰ লগে লগে এই আই মাতৃসকলে নিজৰ নিজৰ যি ব্যৱসায় বা যি উদ্যমিতা কামৰ কাৰণে তেখেতসকলে দিছে এই কামসমূহ আগবঢ়াই নিব আৰু গ্ৰাম্য অৰ্থনীতিত বা গ্ৰাম্য উৎপাদন ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন হ'ব। মই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিয়ে গোটেই অসমতে এক সুন্দৰ নীৰৱ বিপ্লৱ আৰম্ভ কৰিছে আৰু এতিয়ালৈকে আমাৰ প্ৰায় 70টা সমষ্টিত আমি এনেধৰণে বিতৰণ কৰা হ'ল আৰু পৰ্যায়ক্ৰমে এই মাহৰ ভিতৰতে আমি অসমৰ আটাইকেইটা সমষ্টিতে 126টা সমষ্টিতে আমি ইয়াৰ বিতৰণ সম্পূৰ্ণ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সময়ত যেতিয়া বিভিন্ন অঞ্চললৈ গৈছিল তেতিয়া বহু মানুহে আগ্ৰহ ৰাখিছিল যে অৰুণোদয় আৰু অলপ বঢ়াই দিব লাগে। প্ৰতিটো সমষ্টিতে অৰুণোদয় অতি কমে 30,000 এনেকৈ পাইছে, কিন্তু তাৰ মাজতে দুখীয়া লোক থাকে আগ্ৰহ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সিদ্ধান্ত লৈছে যে অসমত যিসমূহ সমষ্টিত এনেকুৱা ধৰণৰ ৰাইজৰ আগ্ৰহ আছে সেই প্ৰতিটো সমষ্টিতে যাতে আৰু 2,000 অৰুণোদয় দিব পাৰে। আজি মই বাক্সাটো এই কথাটো বুলি কৈছোঁ, বাক্সাটো নতুনকৈ আৰু 2,000 অৰুণোদয় দিয়া হ'ব আৰু অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আমি একেলগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহুৰ উপহাৰ হিচাপে 8,000 টকাকৈ প্ৰতিগৰাকী অৰুণোদয় পৰিয়াললৈ দিম।